Hey friends, welcome back to my channel. আজি মই নতুন এটা ৰেচিপি লৈ আপোনালোকৰ আগত আহিছো। এয়া হৈছে জাতিলাও, আলু আৰু কণী দিয়া সবজি। আৰু চাওকচোন মই কেনেকৈ এই সবজিটো বনালো। এয়া তাৰ কাৰণে ললো মই এটা কোমলীয়া জাতিলাও, দুটা আলু, দুটা কণী আৰু দুটা পিঁয়াজ, কেঁচা জলকীয়া আৰু এটুকুৰা সৰুকৈ আদা লৈছো। প্ৰথমতে মই জাতিলাওবোৰ সৰু সৰু পিচ কৰি কাটি ললোঁ। আলুখিনিও তেনেকৈ সৰু সৰু পিচ কৰি কাটি লৈছোঁ। পিঁয়াজ অকণমান ডাঙৰ চাইজত কাটিলোঁ আৰু আদাখিনি পিচি লোৱা নাই, সৰু পিচ কৰি কাটি লৈছোঁ। জলকীয়াকেইটাও ফালি ল'লোঁ। এতিয়া মই এখন কেৰাহীত অলপমান মিঠাতেল দি দিম। তেলখিনি গৰম হ'বলৈ দিব ভালকৈ। তেল গৰম হৈ গৈছে। এতিয়া ইয়াত মই কাটি থোৱা পিঁয়াজখিনি দি দিম। আপোনালোকে দেখিছে তেলখিনিৰ পৰা ফেন ওলাইছে, কাৰণ কেলৈ এইটো লোকেল সৰিয়হৰ তেল হয়। ইয়াতে কাটি থোৱা আদাখিনিও দি দিলোঁ। আপোনালোকে ইয়াত নহৰু ব্যৱহাৰ নকৰিব, কাৰণ কেলৈ নহৰু দিলে মানে চব্জিখনৰ টেষ্টটো আৰু স্মেলটো বেলেগ ধৰণৰ হৈ যাব। কিন্তু আদা যদি দি খায় আপোনাৰ বহুত ভাল লাগিব পিছত যেতিয়া চব্জিত আদাটো পাব। এইটো মই লোকেল ঘৰতে গুড়ি কৰা হালধি গুড়ি দিছোঁ। কালাৰটো অকণমান হালধীয়া টাইপৰ। মই গোটেইবোৰ লোকেল বস্তু ইউজ কৰোঁ। মই ঘৰতে চব ৰেডি কৰোঁ। সৰিয়হৰ তেলটো লোকেল যিখন মাৰ্কেট তাত পোৱা যায়। চব্জিখিনি ভালদৰে হালধি লগাকৈ মিলাই লৈছোঁ। হালধি তেলত দিলে মানে চব্জিত গোটেই হালধি মানে মেচ হৈ যায়, ভালকৈ মিলি যায়। হালধিখিনি ভালকৈ লৰাই ল'ব আপোনালোকে। আৰু ইয়াতে কটা জলকীয়াকেইটাও দি দিলোঁ। আপোনালোকে জ্বলা বেছি ভাল পালে আৰু জলকীয়া দিব পাৰে। মই অকণমান নিমখো এড কৰিছোঁ। নিমখটো আপোনালোকৰ সোৱাদ অনুসৰি দি ল'ব। ভালকৈ লৰাই দিব। আৰু এই চব্জিখিনি বহুত সোনকালে ৰেডি হৈ যায়, বেছি সময় নালাগে। এতিয়া মই 2 মিনিট সময়ৰ কাৰণে ঢাকি দিম। এতিয়া ঢাকন খুলি চালোঁ, দেখিলোঁ জাতিলাওৰ পৰা পানী ওলালে। সেইকাৰণে আমি এখন চব্জিত জাতিলাওৰ পানী অকণো ব্যৱহাৰ নকৰোঁ। তাৰপিছত জাতিলাওৰ যি পানী ওলাব সেইখিনিৰ পৰা তাৰ ভিজি যাব। এতিয়া মই এয়া জিৰা পাউডাৰ দি দিছোঁ, অকণমান ধনিয়া পাউডাৰ আৰু শুকান জলকীয়া গুড়ি দিছোঁ। আপোনালোকে দেখিছে মোৰ মছলাখিনি অকণমান গোটা গোটাকৈ গুড়ি কৰোঁ। মই ঘৰতে ৰেডি কৰি ৰাখোঁ। আৰু ঘৰত যিবিলাক মছলা আমি ঘৰতে বনাই ৰাখোঁ, চব্জিত যেতিয়া আপুনি দিব আৰু ইয়াৰ গোন্ধটো বহুত দিনলৈকে বহুত ধুনীয়া হৈ থাকে। এইখিনি চব্জি যদি 2 দিনো ৰাখি দিয়ে আপোনাৰ ইয়াৰ যিটো চব্জি মছলা গোন্ধ বহুত দিনলৈকে থাকে। আৰু ঘৰত যেতিয়া ৰেডি কৰি পেকেটতকৈ ঘৰৰ যিটো মছলা সেইটো টেষ্টেই বেলেগ হয়। আপোনালোকে দেখিছে জাতিলাও আলুখিনি ভিজি গৈছে। মাজে মাজে লৰাই থাকিব, কাৰণ কেলৈ তলত লাগি ধৰিব পাৰে। এতিয়া দেখিছে মই 2টা কণী লৈছিলোঁ, কিন্তু মই এটা নিদিওঁ, এটা কণীহে লৈছোঁ। ভালকৈ ফেটি লৈছোঁ অকণমান। আৰু এখন পেনত এখন টাৱাত অলপমান অইল দি দিছোঁ। তাতে মই কণীটো বনাই ল'ম। আপোনালোকে জাতিলাও ডাইৰেক্ট দি দিব পাৰে, কিন্তু সেইটো জাতিলাওত যেতিয়া কণীটো ডাইৰেক্ট দি দিব তেতিয়া তাৰ কণীবিলাক মানে ভাগি চিগি হৈ যায়।
মানে গুড়ি টাইপৰ হৈ যায়। এতিয়া মই এইখিনি ভালকৈ ভাজি ল'ম। ইয়াত মই নিমখ এড নকৰোঁ, হালধিও নিদিওঁ, মাত্ৰ মই তেলত ভাজি লৈছোঁ। হৈ গ'ল। এতিয়া মই ইয়াত জাতিলাওত কণীখিনি দি দিলোঁ, ভজা কণীখিনি, আৰু এইখিনি ভালকৈ মিলাই দিম। এতিয়া কণীৰ যিটো টুকুৰাবিলাক আপোনালোকে খাওঁতে পাব, সেইটো গোটা গোটা হৈ থাকিব। যদি আপুনি ডাইৰেক্ট কণীটো ইয়াত দি দিয়ে জাতিলাওখিনিত, আপুনি চব জেগাতে কণী বিচাৰি নাপাবও পাৰে খাওঁতে। এতিয়া ৰেডি হৈ গ'ল। এয়া চাওক, টেষ্টি টেষ্টি জাতিলাও আৰু আলু চব্জি, কণী দিয়া। ইমান ভাল লাগে। ৰুটিৰ লগতো হ'লেও আপোনালোকে খাব পাৰে, গৰম ভাতৰ লগতো খাব পাৰে। এবাৰ ট্ৰাই কৰি চাব ঘৰত। আৰু মোৰ ৰেচিপিটো ভাল লাগিছে যদি নিশ্চয় কমেণ্ট, লাইক আৰু শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো চাই থকাৰ বাবে সকলো মোৰ ফ্ৰেণ্ডলৈ ধন্যবাদ।